হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কেনে আছা? আশা কৰোঁ তোমালোকে ভালেই আছে। তোমালোকৰ কাৰণে মই লৈ আছোঁ এছমিছৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন 2021 চনৰ পৰীক্ষাৰ বাবে। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। লক্ষ্মীনাথ বেজবৰুৱাই কিমান চনত জন্মগ্ৰহণ কৰিছিল? এইটো হ'ল 1864 চনত জন্মগ্ৰহণ কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। 2 নম্বৰ কুৱেশ্যন হ'ল, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰিছে? ইয়াৰ উত্তৰটো হ'ল, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটি ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলীৰ পৰা সংগ্ৰহ কৰা হৈছে। 3 নম্বৰ কুৱেশ্যনটো হ'ল, যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতা পুথিখনৰ নাম কি? এইটো উত্তৰ হ'ল কথা কবিতা। একমাত্ৰ কথাটো হ'ল কথা কবিতা। 4 নম্বৰ কুৱেশ্যন হ'ল, আনন্দৰাম বৰুৱাৰ পিতৃ মাতৃৰ নাম কি? আনন্দৰাম বৰুৱাৰ পিতৃ মাতৃৰ নাম হ'ল, তোৰ পিতৃৰ নাম আছিল গড়গৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল দোলবেশ্বৰী। 5 নম্বৰ কুৱেশ্যনটো হ'ল, অমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ অনুবাদ? এইটো হ'ল অমৰ তীৰ্থ পুথিখন ৰুবায়ত নামৰ কাব্যপুথিখনৰ অনুবাদ। 7 নম্বৰ কুৱেশ্যনটো হ'ল, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ প্ৰবন্ধটো লেখকৰ কোনখন গ্ৰন্থৰ পৰা লৈছে? এইটোৰ আনচাৰ হ'ল, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ প্ৰবন্ধটি লিখক ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ সম্পাদিত বৈজ্ঞানিক মানসিকতা নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। 8 নম্বৰ কুৱেশ্যনটো হ'ল, বিজ্ঞানিক কাম কি? বিজ্ঞানিক কামটো হ'ল বিভিন্ন ঘটনা পৰ্যবেক্ষণ কৰা, জোখ মাখ লোৱা, সত্য অনুসন্ধান কৰা ইত্যাদি আদিৰ বিষয়ে সুস্থিৰ সিদ্ধান্ত লৈ অহাটো হ'ল বিজ্ঞানিক কাম। 9 নম্বৰ কুৱেশ্যনটো হ'ল, যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি কোৱা হয়? যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি কোৱা হয়? এইটোৰ উত্তৰ হ'ল বন ফুলৰ কবি বুলি কোৱা হয়। 10 নম্বৰ কুৱেশ্যনটো হ'ল, শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কোনখন গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল শিলভদ্ৰই? এইটোৰ উত্তৰ হ'ল মধুপুৰ বহুদূৰ গ্ৰন্থখনৰ বাবে সাহিত্য বঁটা লাভ কৰিছিল। তোমালোকৰ কাৰণে আকৌ 2 মাৰ্কৰ কুৱেশ্যনবিলাক লৈ আহিছোঁ। কুৱেশ্যনবিলাক চাই থাকক। 1 নম্বৰ হ'ল, লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ উল্লেখ কৰা। যে লক্ষ্মীনাথ বেজবৰুৱাই যেতিয়া গুৱাহাটীত আহিছিল তেতিয়া গুৱাহাটী তোৰ বহুত ভাল লাগিছিল। কি কাৰণে ভাল লাগিছিল এইটো চাই থাকক। 1 নম্বৰ হ'ল যে গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য, 2 নম্বৰ ঐতিহাসিক উৎকৰ্ষ আৰু 3 নম্বৰ প্ৰাচীন জ্ঞান গৰিমা। মানে গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য বহুত আছিল আৰু প্ৰাচীন জ্ঞান গৰিমা মানুহৰ জ্ঞান অৰ্জন কৰিছিল, সেইকাৰণে গুৱাহাটী ভাল লাগিছিল তোৰ। 2 নম্বৰ কুৱেশ্যন হ'ল, যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা 2খন কবিতা পুথিৰ নাম লিখে। মানে কবিতা পুথিৰ নাম হ'ল 2টা। 1 নম্বৰ হ'ল বনফুল আৰু আপোন সুৰ, এই 2টা। 3 নম্বৰ কুৱেশ্যন হ'ল, কিহৰ বাবে আনন্দৰাম বৰুৱা পূজনীয় হৈ থাকিব? মানে কিহৰ বাবে আনন্দৰাম বৰুৱা মানুহৰ মাজত দামী মানুহ হৈ থাকিব? যে উত্তৰটো হ'ল, আনন্দৰাম বৰুৱাই জ্ঞান চৰ্চাৰ বাবে দেখুওৱা আদৰ্শ আৰু তেওঁ ৰচনা কৰা মূল্যৱান সংস্কৃত গ্ৰন্থখনৰ বাবে সদায় পূজনীয় হ'ব। সংস্কৃত গ্ৰন্থখনৰ বাবে এইটো লিখিলেই হ'ব। 5 নম্বৰ কুৱেশ্যন হ'ল, শিলভদ্ৰই লাভ কৰা 2টা বঁটাৰ নাম লিখে। শিলভদ্ৰই বহুতো বঁটা লাভ কৰিছিল, তাৰে 2টা উল্লেখ কৰিছে। এটা হ'ল সাহিত্য একাডেমী বঁটা আৰু 2 নম্বৰ হ'ল অসম উপত্যকা সাহিত্য একাডেমী বঁটা। 5 নম্বৰ কুৱেশ্যনটো হ'ল, মুকলি মন মানে কি? মানে খোলা মন কি?
উত্তৰটো হ'ল যে আকৰ গছ হৈ অযুক্তিকৰ পুৰণি কথা বা ধাৰণাবোৰত লাগি নাথাকি নতুন কথা বা নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মানসিকতাই হ'ল মুকলি মন। 7 নম্বৰ কুৱেশ্যনটো হ'ল ককাই মোৰ ওপৰত খং নকৰিবে, মোৰ হাতত একোৱেই নাই, কোনে কি প্ৰসংগত এই উক্তি কৰিছিল? এইটো উত্তৰ হ'ল যেজন হাড় ছাল ওলোৱা এজন মগনীয়া কবিৰ সন্মুখত উপস্থিত হৈ সদায় সহায় খোজাত কবিয়ে সহায় খুজিছিল। কবিয়ে মগনীয়াজনক দিবলৈ পকেটত একো বিচাৰি নোপোৱা প্ৰসংগত কবিয়ে মগনীয়াজনক উদ্দেশ্য উক্তি কথা কৈছিল। কথোপকথন ফাঁকিৰ জৰিয়তে দুখীয়াৰ প্ৰতি কবিৰ মানসিকতা প্ৰকাশ কৰিছিল।